প্ৰথমতে ৰ'দে দি আছিলে কিন্তু হঠাৎ বৰষুণ আহিলে একদম তোমাৰ এতিয়া বতৰটো কেনেকুৱা লাগিছে ভাল লাগিছে বেয়াও লাগিছে ইমান ডাঙৰ বতাহ বৰষুণ মানে হঠাৎ আহিলে বতাহ আমি আহিছিলোঁ যেতিয়া পুৰা ৰ'দ দি আছিলে আৰু এতিয়া আহিলোঁ পুৰা বৰষুণ দিলে অলপ ৰ'দ দিব আমি অলপ দেৰি ৰ'ম তাৰপিছত পুৰা পানী আমি আছোঁ এতিয়া বৰ্তমান বগীবিল ব্ৰিজৰ তলত এয়া দেখিছে এইটো ওপৰত বগীবিল ব্ৰিজ এইটো ওপৰতো হৈছে বগীবিল ব্ৰিজ ওপৰতো হৈছে বগীবিল ব্ৰিজ আৰু তলতো পানী খুব ধুনীয়া পানী আৰু পুৰা আমি তিতি শেষ হঠাৎ তিতি শেষ আমি ক'ভিড প্ৰট'কল সকলো মানি আহিছোঁ এয়া মাস্ক আছে লগত মাস্ক লগাই আহিছোঁ আৰু তেনেকৈ বেলেগ আন মানুহৰ লগত তেনেকৈ মিলা মিছাও কৰা নাই ছাৰপ্ৰাইজটো এইটোৱে আছিলে আমাৰ বিয়া হ'ল এপ্ৰিলৰ 30 তাৰিখে আৰু যিহেতু কৰোণা চলি আছিলে মই মোৰ নিজৰ ফ্ৰেণ্ডখিনিকে ভালকৈ মাতিবলৈ নহ'ল যিমান পাৰোঁ সৰুকৈ অনুষ্টুপীয়াকৈ হৈ গ'ল বিয়াখন আৰু কেনেকুৱা লাগিছে ডিব্ৰুগড়ত মোৰ ভাল লাগিছে ইয়াৰ ঠাইবোৰ আৰু ঘৰখন মোৰ ভাল লাগিছে ইয়ালৈ আহিছোঁ ধুনীয়া বতাহ বলি আছে বহুত ঠাণ্ডা ইয়াত ভাল লাগিছে ক'ভিডত ঘৰতে সোমাই থাকিব লগা হৈছিলে আৰু এতিয়া ওলাই আহিছোঁ ভাল লাগিছে আৰু আপোনালোকে অলপ আগত দেখিছিলে মোৰ কেমেৰা যোনে ধৰি আছিলে ই হৈছে সেয়া প্ৰাঞ্জল মোৰ বন্ধু আমি হায়াৰ ছেকেণ্ডেৰীৰ পৰা একেলগে পঢ়িছিলোঁ এয়া প্ৰাঞ্জল ব্ৰহ্মপুত্ৰৰ বুকুলৈ আপোনালোকক স্বাগতম কেনেকুৱা লাগিছে আহি সুন্দৰ অনুভৱ আৰু সকলোকে মুখালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ স্বাগতম জনাইছোঁ যে নতুনকৈ আৰম্ভ কৰিছে ছেকেণ্ড টু ব্লগ আৰু মোৰ এটা খুব ভালেই অনুভৱ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ সকলোবিলাক কৰি দিব চ' আজি ক'ভিডৰ ইমান এটা ভয়াৱহ পৰিস্থিতিৰ মাজত আমি ওলাই আহিছোঁ সকলোৰে মাজত আনন্দ দিওঁ মনৰ অনুকামনাবিলাক পূৰ্ণ হওক আৰু এটা যাতে সেউজ হওক পৃথিৱীখন তাৰে কামনালৈ আমি এটা সুন্দৰ মানে মনোকামনালৈ আগবাঢ়ি আহিছোঁ যাতে সফল হওঁ আমি এনেকৈ আৰু কথা বতৰা চলি থাকিব ব্লগ চাই থাকিব নতুনকৈ আৰু আপোনালোকৰ মাজত যে সোমাব পাৰিম আমি সেইটো আমাৰ বিশ্বাস আৰু নিৰূপল তেওঁ বহুত কষ্ট কৰিছে ব্লগৰ কাৰণে চ' লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নৈ কিনাৰৰ পৰিৱেশ বুলিয়ে চাগে ইমান ধুনীয়া হৈ আছে গছবোৰো আছে আৰু এইফালে পানীৰ ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ আজিকালি ৰাস্তাৰ কিনাৰতো আপোনালোকে জানেই যে গছৰ তলত ৰওঁ বুলি ভাবিলেও এডাল গছ নাই এয়া নদী কিনাৰৰ পৰিৱেশ আৰু এয়া ইমান ধুনীয়া বতাহ আজি বহুত দিনৰ মূৰত আহিলোঁ কাৰণ কৰোণাৰ কাৰণে তেনেকৈতো যোৱা এলাও নাছিলে আৰু ওলাই তেনেকৈ অনাহকত ঘূৰি ফুৰাটো ভাল নহয় এখন ব্ৰিজখন তলৰ পৰা এইফালে চিপছ আৰু পানীৰ আড্ডা চলি আছে চিপছ আৰু পানী এতিয়া সময় 2টা বাজিবলৈ হ'ল আৰু 2টা বজাৰ পৰা যিহেতু ডিব্ৰুগড়ত কাৰফিউ সেইকাৰণে আমি সোনকালে যাব লাগিব আৰু এতিয়া আমি যাম ঘৰলৈ আৰু ৰাস্তাত যদি কিবা পাৰোঁ আপোনালোকক দেখুৱাই যাম নহ'লে চিধা লগ পাম ঘৰত ব'লা বাই বাই বগীবিল ব্ৰিজ মই আপোনালোকক এটা স্পেচিয়েল জেগা দেখুৱাবলৈ আহিলোঁ এইফালে বগীবিললৈ আহোঁতে মই দেখি গ'লোঁ তো ভাবিলোঁ যে যাওঁতে মই আপোনালোকক দেখুৱাম সেই স্পেচিয়েল জেগাটো হৈছে এইটো মোৰ স্পেচিয়েল কাৰণ মই ইয়াতে এটা গানৰ শ্বুটিং কৰিছিলোঁ গানটো আছিলে এটা মিচিং গান কাপিলা কাপিলা বুলি পাৰিবা আহিবলৈ
এই চিৰিখন ওপৰৰ পৰা তললৈ আমি এই চিৰিটো ইউজ কৰি এটা গান কৰিছিলোঁ চিৰিটো তাৰপিছত গানটো আছিলে কাপিলা কাপিলা টেলেণ্ট ষ্টুডিঅ'ৰ মেডাম স্মৃতি আছিলে কোৰিঅ'গ্ৰাফাৰ আৰু সেইকাৰণে জেগাটো দেখি বহুত দিনৰ মূৰত মনত পৰিলে যে আমি কেনেকৈ গান কৰিছিলোঁ কি কৰিছিলোঁ তুমি গানটো চাইছা নাই চাইছোতো কেনেকুৱা লাগিছিলে বহুত ভাল লাগিছিলে ভাল লাগে ভিডিঅ'টো বহুত ভাল লাগিছে এইডোখৰ আছিলে সেইডোখৰ জেগা য'ত আপোনালোকে সৰু ক্লিপ এটা দেখিব টেলেণ্ট ষ্টুডিঅ' কাপিলা কাপিলা গানটোত আৰু মই লিংকটো আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম তলত আপোনালোকে চাব পাৰিব আৰু এইফালে গ'লে আপোনালোকে পাব বগীবিলৰ তলত যোৱা ৰাস্তা এইটো আৰু এইটো ছাইডে গ'লে হ'ব ডিব্ৰুগড় আৰু ওপৰতে এয়া বগীবিলৰ দলঙৰ ৰাস্তাটো তাৰপিছত আমি আজি বহুত দিনৰ মূৰত এনেকৈ ওলাই আহিছোঁ ভাল লাগিছে আজি ওলাই আহি কাৰণ কিবা কিবি কাম থাকে আৰু কৰোণাৰ কাৰণে আমি ওলাব নোৱাৰোঁ আৰু গাড়ীৰ অড নাম্বাৰ ইভেন নাম্বাৰ এইবিলাক চলি আছে কাৰণে আমি তেনেকৈ ঘপককৈ ওলাই আহিব নোৱাৰোঁ সেইকাৰণে আজি আমি আহিলোঁ কিহত আজি আমি বাইকত আহিলোঁ কাৰণ আমাৰ গাড়ীৰ আজি বাইকৰ নাম্বাৰটো মিলিছে কাইলৈ গাড়ীৰ নাম্বাৰ মিলিব সেইটো আজি সেইকাৰণে আমি আহিলোঁ বাইকত ফাইনেলি আমি ঘৰ পালোহি আৰু লাষ্টত এটা কথা ক'বলৈ থাকিলে যে আমি ভাবিছোঁ এতিয়াৰ পৰা ব্লগ যদি দিওঁ আমি দুয়োটাই চাগে লগতে আপলোড কৰিম লগতে থাকিম ব্লগত আৰু আপোনালোকে যদি ভাল পায় তেন্তে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ